ৰাম এতিয়ালৈকে কাষ্টমাৰ এটাও অহা নাই কি যে চলিছে আৰু দোকানখন খুলিছোহে নতুনকৈ গছৰ তলত বা দোকানখন আছে তাও বেলেগ কথা মই সাধাৰণ গছ এজোপা তলতে খুলিছোঁ এতিয়া কাষ্টমাৰ এটা অহা নাই হে এই পথাৰ ৰাস্তাটোৱে শ্বৰ্টকাট না মোক চুলিটো কাটি দিয়ক দাদা দোকানখন এই শু আছে কাষ্টমাৰটো নকওঁ মানুহে দাদা কি ৰে মোৰ চুলিটো কাটি দিয়ক বহি দাদা মোক মজা কাম মাৰিব তই টেনচনে নলয় মই কি মজা কাম মাৰিম তই চা দাদা মাৰি দিব আৰামছে বহি যাওক চুলি খোৱাব নাহে সেইকাৰণে টাইটকে মাৰি দিছো তোমাক কি কা লাগিব বাতি কাট টিকেট কি বাতিটো মাথাত দি কাটি দিব লাগিব দাদা মাৰিছো ৰ'ব মাৰা বাতিডাল আনো আনিছো লগ দে দাদা মোৰ মূৰত বাতিটো কলা আপুনি কথা বাতি কাট দিয়ক বুলি বাতি কাট এনেকা নিদিয়া না আমাৰ চেনেলত তেনেকে দি আপুনি এইবিলাক কি কৰে আপুনি মনে মনে আপুনি চাক না চুলি কাটি চাব আপোনাক বাৰু চাচোন এনিমা মজা লাগিছে ঠাণ্ডা আপুনি কি কৈছে চুলি ভালকে কাটিব দিয়ক কাটি গ'লে গম পাই যাব কন্দৰংগ কৈছো বৰ প্ৰব্লেম দাদা যে মাথাটো টিটকা থাকক এনে আপোনাৰ ওচৰত আইনা নাই আছে এইবিলাকনো সুধিব লাগে নে দিয়কচোন মই চাহটো চাওঁ বৰ সুন্দৰটো দিছো ৰ'বা বৈধ মজা লাগিছে মই তোমাক কৈছিলো না কাটিংটো মই মজা দিওঁ আপুনি সঁচাকে কাটিংটো মজা দিয়ে থেংক ইউ ৱেলকাম দে কাটক আপুনি কি মাথাটো ঘূৰাই ভালকে থাকক কাটি গ'লে গম পাই যাব ডাইৰেক্ট চেলুনৰ পৰা ডক্তৰ হওক বৈদ্য ঠাণ্ডা বেলেগ আপুনি আকৌ বেলেগ লগাইছে দোকানখন লগাব এইখনে চলাই আছো মোৰ তাত আপুনি পচন্দ কাষ্টমাৰ আহিছে আপুনি মানে আজিলৈকে আৰু কাষ্টমাৰ পোৱা নাই আজি তুমি প্ৰথম আহিছানে বিলুতখন ইউজে কৰা নাই
ঠাণ্ডা লাগিছে দেই পাউডাৰহে নগাঁও সেইখিনি বৰ দামী দামী বস্তু কিনি আমি কাষ্টমাৰ ফাল্টু বস্তু নলওঁ আৰু অকণমান আপুনি মাথাটো অকণমান মালিচ পইচা 20 টকা লাগিব কিন্তু মোক 50 টকা দিবা ঠিক আছে দিম আপুনি খালি মজাজা কৰি দিম আপুনি এইবিলাক কি মাৰি এইটো কা হাত চাপৰি মেলিছে হাত চাপৰি মাৰি এইটো প্ৰডাক্ট মালিচ কৰিছো আপুনি এইবিলাক কি মালিচ কৰিছে মাথাটো বিষাইছে আৰু লাষ্টতেহে মজা লাগিব প্ৰথমতো বিষাহে লাষ্টত কুল ফ্ৰেছ লাগিব ঠিক আছে মোৰ মাথাটো ছিঙিবা নেকি এই দাদা আপুনি কেলে টেনচন লৈছে আপুনি দাদা হ'ব বাৰু নালাগে ঠিক আছে বাৰু যাওক কিন্তু পইচা 50 টকা হ'ল লাখ কাটিবলৈ আকৌ আহিব আহিম আজি আকৌ পথাৰপৰা চস্তান পাই যাম প্ৰথম গাটোকে ধুলো বৰ ভাল চলি যে এখন খালি পুৰণি ব্লেড এখন লগাই দিলে আৰু গাটো ধুলো মজাকাত দিলে সঁচাকে মজা আহিলে আকৌ চুলিকে দিব তালকে যাব লাগিব ইমান খোজো আছে কিন্তু ইমান খোজো আছে কিবা খেলি মেলি তাৰপৰা পাউডাৰ কিবা ডিফেক্ট আছে নেকি চটকান মাৰিয়ে যা ই বেটা এতিয়া শুই আছে কাষ্টমাৰ সেইকাৰণে নহয় ই 2 নম্বৰ মাল ইউজ কৰে সেইকাৰণে মোৰ খজুতি হৈছে কি চুই কাটিব লাগে নেকি বাটি কাট তই চকু মাৰি কথা ৰ ভাই তই আকৌ আহিলি তই মোক কি পাউডাৰ লগালি মই মোক কি পাউডাৰ লগালো আকৌ চাওঁ তই মোক ঘূৰা পাউডাৰ দেচোন চাওঁ ৰ एक्सपायर डेट तो सासे पागल 2017 सना पाउडर हो एक्सपायर डेट उइले तो मुक गई दिली মই কো বেক চাবলে নাজানো নহয় ক্লাস 7 লগা পঢ়িলো ইংলিশও ভালকে পঢ়িবই নাজানো এটা দেখি ৰিজাল্ট কেলা পালি পালো আপুনি নাবা 40 টকা ললো আপুনি বেয়াহে পাছে চাগে তই মোক খজলি গলে গেল এটো 2017 সনতে এটা 2021 সনত এতুকে তই মোক গই কি হল তই মোক দেখিলি গই দাদা মই কেতিয়াও এনেকা এই পাউডাৰটো মই একদম পুৰণি চেনুল এখনৰ পৰা আনিছো মই গম পাইছো তই 2 নম্বৰ মাল ইউজ কৰ দাদা বাউ হ'ব দে তই এবাৰ ভাল মাল ইউজ কৰ দাদা হ'ব চা নাপাব এবাৰ হেভি মাল আনি আৰু ইয়াত বাহে ধুনীয়াকে দোকান এখন বনাই দাদা ভাবিয়ে আহিলো এতিয়া মই গাইস আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক